खुलुमबाय स्टुडियोआव दं आं उदांस्रि मोसाहारि मुसलपुर नोगोर जौगा आफादनि मोनसे बाखनायजाथाव हाबाफारि मुसलपुर नोगोर जौगा आफादा मुसलपुर नोगोरखौ साखोन सिखोन लाखिनो थाखाय गलादारफोरखौ खावलायदों। नंगौ बाक्सा जिल्लानि सदर मुसलपुरखौ साखोन सिखोन खालामनानै लाखिनांगौनि थाखाय दिनै मुसलपुर नोगोर जौगा आफादा गलादारफोरजों लोगोसे रायजो राजाफोरखौ खावलायदों। गोबां ओनसोलनि हाथाय बाजारफोराव गोबां दाखोर दालाखौ जायगायावनो गारलानायखौ जों नुयो, जायनि थाखाय ओनसोलनि सावस्रिखौ गोबां गाज्रि नुयो। बेफोरखौ नोजोर बोनानै हाथाय बाजारनि सावस्रिखौ मोजां नुथायाव लाबोनो थाखाय मुसलपुर नोगोर जौगा आफादनि मोनसे थिरांथा। बेबारनिफ्राय गलादारफोरा लामायाव साइनबोर्ड फसंनानै दोननाय आरो मैलाफोरखौ जमा खालामनानै दोननायफोरखौ फोसाबनो थाखाय खावलायो मुसलपुर नोगोर जौगा आफादा। बेनि अनगायैबो लोगोसे मुसलपुर जौगा आफादनि मासिगिरि बिद्युत बसुमतारिया मुसलपुर नोगोरनि सिङाव थानाय गासैबो गलादारफोरखौ ट्रेड लाइसेन्स लानोबो खावलायो। धन्यवाद ভালে প্রশ্ন দিলি আপনি মানে আমি মুসলপুরখন যিমান পাৰো ইমান সোনকালে মানে পৰিষ্কাৰ কৰিম বুলি আমি বিচাৰিছো। এটা ডিসিপ্লিনটো আমি কিবা কৰিম বুলি ভাবিছো, সৰ্বাগ্ৰ সুন্দৰ কৰিম আৰু এনেকৈ সেই কাৰণে আমি লগে ভাগে এক্সিকিউটিভ অফিচাৰ আছে, আমাৰ লগত প্ৰশাসন আছে, সেই কাৰণে আমি আপোনালোককো মাতি লৈ আনিলো যে সঁচাকৈ আমি মুছলপুৰখন যদি সৌন্দৰ্য এটা কৰিম বুলি ভাবিছো, নিজে নিজে দায়িত্বটো ল'ব লাগিব। কাৰণ আজি আমি আপোনালোকৰ ওচৰত আহি দোকানত কম, বিজনেছ কৰাসকলক কম যে দায়িত্ব দিম এনেকুৱা কৰ, কিন্তু তেখেতসকলে কি কৰে আকৌ 2-3 দিনৰ পাছত সেই আৰু আৰম্ভ কৰে। সেইকাৰণে আজি আমি অলপ কঠোৰভাৱে সেইকাৰণে আমি লাষ্ট মুহূৰ্তত আজি ভাৰবেলি ক'বলৈ আহিছোঁ। নটিচ আমি 3বাৰ দিলোঁ, নটিচ দিয়াৰ পাছত তেখেতসকলে গুৰুত্ব নিদিলে, সেইকাৰণে আমি লাষ্টত ভাৰবেলি ক'লোঁ আৰু তেখেতসকলে 15 দিনৰ আমি সময় দিছোঁ। 15 দিনৰ সময়ত যদি তেখেতসকলে যিটো আমাৰ ড্ৰেইনৰ অৱস্থা এই ড্ৰেইনটো ক্লিয়াৰ কৰি নিদিয়ে, তেতিয়াহ'লে আমি নেক্সট এটা আমি পদক্ষেপ লোৱাৰ কাৰণে সাজু হৈছোঁ। সেইটোৱেইটো ব্লক কৰাৰ কাৰণটো হ'ল এইটো আগৰ পৰাই আমাৰ ব্লক যিটো ড্ৰেইন আমাৰ কমপ্লিট হোৱাই নাছিলে, এনে হাফ ডাউন হৈ আছিলে। এতিয়া আমি দেখা পালোঁ আমাৰ ওপৰৰ যিটো ছাৰসকলৰ যিটো চেষ্টা, সেই চেষ্টা মতে আমাৰ বৰমাৰ পৰা নিকাচিলৈকে ৰাস্তা হ'বলৈ গৈ আছে, আৰু বোথ চাইড ড্ৰেইনো হ'বলৈ গৈ আছে, আৰু মাজত যিটো আমাৰ ডিভাইডাৰ থাকিব সেইকাৰণে সৌন্দৰ্যটো এটা বাঢ়ি যাব। সেইকাৰণে আমি এই উত্তৰ আৰু দক্ষিণৰটো বেছি গুৰুত্ব নিদিয়াক চাই কি কৰিছোঁ, পূব আৰু পশ্চিমত যিটো আমাৰ ৰাস্তা আছে সেইটো আমি বেছি গুৰুত্ব দিছোঁ। কাৰণ এইটোতো অলৰেডি হৈয়ে যাব, আৰু ইফালে আমাৰ থাকিল আমাৰ দুৰ্গা মন্দিৰৰ প্ৰাংগণৰ ওচৰৰ পৰা আহি আমাৰ যিটো এতিয়া হাইমাছ টাৱাৰ সেইখিনি যথেষ্ট বেয়া হৈ আছে, আৰু সেইটোৱে আজি আমি লক্ষ্য ৰাখি বেছি গুৰুত্ব দিছোঁ। আৰু এইখিনিয়ে আপোনালোকৰ সেইটোৱেতো আমি আইন কানুন আছে, আমি এইটো আলোচনা কৰিম, আমি কমিটি হিচাপে আলোচনা কৰিম, আৰু লগতে থাকিব চিভিল এডমিনিষ্ট্ৰেশ্যন আছে, পুলিচ প্ৰশাসন আছে, যিটো নগৰ আইন আছে সেইমতে ল'বৰ কাৰণে ব্যৱস্থা হ'ব লাগিব। মুঠতে আমি মুছলপুৰখন ভালকৈ চলাৰ কাৰণে ব্যৱস্থা কৰিছোঁ, ডিচিপ্লিন হওক, মানুহবিলাক ভালকৈ থাকক, ধুনীয়াকৈ আমাৰ বাহিৰৰ পৰা মানুহ আহিলে যাতে ধুনীয়াকৈ দেখা পায়। এইবিলাক আমাৰ ইটা পৰি আছে কেনেকুৱা দেখা পাইছে, এইটো ভাল নালাগে। গতিকে আমি এটা চেষ্টা চলাইছোঁ, সেইটো চবেই মানিব লাগে, আচলতে নিজে নিজে মানি ল'ব লাগে। আমি আহিবই নালাগে, চব কথাত তেওঁলোকে মানি চলাব লাগে। আমি লাষ্ট এনেকৈ বুলি নিজে আহি পেলাই আমি কৈছোঁ যে আপোনালোকে সেই কথা মানি চলক, মিউনিচিপাল বৰ্ডৰ নিয়ম কানুনবিলাক মানি চলক। আমাৰ এই অনুষ্ঠান এটা দোকানবিলাকৰ তেওঁলোকৰে মুছলপুৰ নহয় জানো, সময়সীমা দিছোঁৱে আমি। যেতিয়া এই যে ট্ৰেড লাইচেঞ্চ লোৱাৰ কাৰণেও দিছিলোঁ, কিছুমানে এতিয়াও লোৱা নাই। এই কথাও আমি কৈছোঁ, ট্ৰেইনবিলাক ওপৰত যিবিলাক আমাৰ চাইনবোৰ্ড দিছে, এই ইটা চিটা পেলাই থৈছে সেইবিলাক ক্লিয়াৰ কৰক। দোকানত যাবৰ কাৰণে মানুহ পেচেঞ্জাৰ কাষ্টমাৰ তাতে যাবই লাগিব। সেই ৰাস্তা সেইটো আমি মোটামুটি কৈছোঁ এতিয়া 2-3 দিনৰ ভিতৰত, তথাপি আমি 2-3 দিনৰ কথা কৈছোঁ। এইখিনিতো বেছি, এইখিনি গুচাটো একো ডাঙৰ কথা নাই, আধা ঘণ্টাৰ কাম। কৰোঁ বুলি কৰিলে মানে কৰিবই পাৰে আধা ঘণ্টা, তথাপি আমি কিছু সময় দিছোঁ নিজৰে গোটেইখিনি মানুহ। গতিকে আমি অলপ মৰম চৰম কৰিছোঁ। যদি মৰম কৰাতে যদি আপোনাৰ মৰমৰ মূল্যই বুজি নাপায়, তেতিয়াহ'লে আমাৰ আইনৰ আশ্ৰয় ল'ব লাগিব, তাৰপিছত আমাৰ কি উপায় আছে। গতিকে সৰ্বানন্দ সুন্দৰ হওক, ৰাইজে সহযোগ কৰক, আপোনালোকৰ সহযোগ লাগিব, মিডিয়াটো আপোনালোকৰ আমি সহায় বিচাৰোঁ। আপোনালোকে সহযোগ চব ক্ষেত্ৰতে কৰি আছে, আপোনালোকে সহযোগ কৰক, দোকানীবিলাক কৰক, আমিও থাকোঁ, আমাৰ মিনিষ্টাৰ ছাৰো আছে, গোটেইখিনি একেলগে লাগে আমি সৰ্বাংগ সুন্দৰ কৰোঁ। আমাৰ উদ্দেশ্য বেলেগ একো নাই, সেইটোৱে আৰু।